নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই যোৱা ৰাতি বনাইছোঁ ভিডিঅ'টো। এদিনা অষ্টমীৰ অকণমান গুড়া আছিলে আৰু নাৰিকল ৰুকা আছিলে। মই কেঁচা লাড়ু বনাইছিলোঁ গুড়াৰে, সেয়েহে অলপ গুড়া আছিল আৰু নাৰিকল ৰুকা আছিলে। তাৰে ভাবিলোঁ কেইটামান পিঠা বনাম। আগতে মই ভকা পিঠা বনোৱা ৰেচিপি দুইবাৰো দিছোঁৱেই, কিন্তু এইবাৰ ভাবিলোঁ গিলাচত বনাম। সকলোৱে গিলাচত বনোৱা ভিডিঅ' দিয়ে আছে আৰু এনেও সভাপতিত যি ধুনীয়াকৈ গিলাচত বনাই নহয়, দেখিয়ে খুব ভাল লাগে। আজি ভাবিলোঁ ময়ো এবাৰ ট্ৰাই কৰি চাম। সেয়েহে মই কেনেকৈ বনালোঁ চাবচোন, ভিডিঅ'টো সকলোকে চাব। যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱী আগৰ পৰা চাই আছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনালোঁ। আৰু এইফালে মই নাৰিকল আৰু গুড়খিনি ভাজি লৈছোঁ পিঠাত দিয়াৰ কাৰণে। আৰু এয়া মোৰ গুড়াখিনি, ইয়াত মই অকণমান নিমখ দিছোঁ। এইখিনি ভালদৰে পানীৰে মই সানি ল'ম। আৰু যিসকলে বনায় সেইবিলাকে জানে এই ভকা পিঠা। এইখিনি এতিয়া মই অলপমান পানী অলপকৈ দি সানি ভালদৰে চালি লৈছোঁ। এয়া কাঁহীত লৈছোঁ মই। আৰু এইফালে এয়া নাৰিকলখিনি। আৰু এয়া মই যিহেতু গিলাচত বনাম, এয়া গিলাচকেইটা মই এনেদৰে ফুটাই লৈছোঁ, 3টা গিলাচ। আগতে মই কেটলি মুখত দিয়ে বনাইছিলোঁ, এইবাৰ বোলো গিলাচতে বনাই চাম। সেয়ে মই 3টা গিলাচ লৈছোঁ আৰু এনেদৰে মাজত এনেদৰে ফুটা কৰি লৈছোঁ। আৰু ইয়াত মই এনেদৰে গুড়াখিনি ভৰাই দিছোঁ আৰু মাজত দি দিম নাৰিকল। খুব ধুনীয়া লাগে খাই। কেটলি মুখত দি বনাই খাইছোঁ, কিন্তু এনেদৰে খোৱা নাই। এইবাৰ বোলো এনেদৰে ট্ৰাই কৰি চাওঁ। আৰু গুড় আৰু মিঠাখিনি সানি দিব পাৰি, মই বোলো সানি নিদিলোঁ, এনেদৰে মাজতে দি দিছোঁ। দি মই গোটেইকেইটা সাজি ল'ম তিনিটা। তেতিয়া বহাই দি তৎক্ষণতে হৈ যাব, এটা এটাকৈ দি থাকিম, উলিয়াই থাকিম। আৰু এনেদৰে গুড়াখিনি দি মাজত এনেদৰে নাৰিকল আৰু গুড়খিনি সোমাই দিছোঁ। আৰু দেখিবলৈ খুব ধুনীয়া হয়। মই এইবাৰ প্ৰথম বনাইছোঁ, এনেই মই কেটলি মুখত দিয়া বনাইছোঁৱেই। এই গিলাচত দি আজি বনাই ট্ৰাই কৰি চাম। এনেদৰে মই 3টা গিলাচ ফুটাই লৈছোঁ। আৰু এইফালে কুকাৰটো বহাই দিছোঁ, পানী দিছোঁ। মই ইয়াত ডাঙৰ গিলাচেৰে 3 গিলাচ পানী দিছোঁ। আৰু কুকাৰৰ হুইচেলটো গুচাই দিছোঁ, দি ইয়াত পিঠাটো বহাই দিছোঁ। আৰু ওপৰত মই এনেদৰে এখন কেটলিত ঢাকন দি দিছোঁ, তেতিয়া সোনকালে হ'ব পিঠাটো। আৰু জুইটো মই কমাই দিছোঁ, কাৰণ জুইটো বেছিকৈ দিলে চিটিকি যাব, ভয়ো লাগে অকণ অকণ। এয়া আৰু এবাৰ মই মাজতে এনেদৰে চাইছোঁ হৈছে নে হোৱা নাই। আৰু এইটো হৈছেই। এয়া মই এইটো পিঠা এনেদৰে কাঢ়ি দিলোঁ। আৰু মোৰ গিলাচকেইটা কিন্তু ডাঙৰ ডাঙৰ, কিন্তু যোনবিলাক বিক্ৰীৰ কাৰণে বনাই নহয় সেইবিলাক একেবাৰে সৰু চাহ খোৱা গিলাচ। এইটো মই যিহেতুকে আমি ঘৰতে খাম, এয়া ডাঙৰ গিলাচতে বনাইছোঁ। আৰু মোৰ পিঠাকেইটা খুব ডাঙৰ ডাঙৰ হৈছে। আৰু মই আৰু এটা পিঠা এনেদৰে বহাই দিছোঁ। কিন্তু দিয়াতে অলপমান সাৱধান হ'ব লাগে, কাৰণ হুইচেলৰ সেইপিনে হাৱাটো আহি থাকে না, সেইটো অলপমান লাহে লাহে চাই দিব লাগে। দিয়াতে অকণমান ভয় লাগে। এনেদৰে মই গোটেইকেইটা পিঠা বনাই ল'লোঁ। সেয়া চাওকচোন কিমান ধুনীয়া হৈছে। এয়া ক'লা ক'লা দেখিছে যে, সেয়া নাৰিকল আৰু গুড় মাজত দি দিছোঁ। যদিহে মোৰ গিলাচকেইটা সৰু হ'ল হয়, তেতিয়া মোৰ পিঠা বেছি হ'ল হয়। যিহেতুকে গিলাচকেইটা ডাঙৰ ডাঙৰ, পিঠাকেইটাও দীঘল দীঘল ডাঙৰ ডাঙৰ হৈছে। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ।